মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ তোমালোকলৈ কেইটামান চমু প্ৰশ্নোত্তৰ আগবঢ়াইছোঁ। লেখক ডিম্বেশ্বৰ নেওগৰ মতে প্ৰকৃত শিক্ষা কি? লেখক ডিম্বেশ্বৰ নেওগৰ মতে প্ৰকৃত শিক্ষা হৈছে সমাজ সেৱা আৰু দেশ সেৱা। ফ্ৰম ভলগা টু গংগা গ্ৰন্থখনৰ ৰচক কোন? ফ্ৰম ভলগা টু গংগা গ্ৰন্থখনৰ ৰচক পণ্ডিত ৰাহুল শংকীটায়ন। সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি ব্যাখ্যা দিছে? সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে কালীয় দমন হ'ল আৰ্যই অনাৰ্যক সংস্কৃত কৰা প্ৰতীকধৰ্মী নৃত্য। আৰ্যসকলৰ আদিম বাসভূমি ক'ত আছিল? আৰ্যসকলৰ আদিম বাসভূমি আছিল মধ্য এছিয়া। চাৰাচেন মানে কি? চাৰাচেন শব্দই প্ৰথমে আৰৱ মৰুভূমিত বাস কৰা এটা বিশেষ অঘৰী জনজাতিক বুজাইছিল। পাছলৈ আৰৱ মৰুভূমিৰ আটাইবোৰ জনজাতিক বুজাবলৈ শব্দটো ব্যৱহাৰ হৈছিল। চেৰন কোন? চেৰন আছিল কুঁৱলীৰ অন্তৰংগ বান্ধৱী। দেউতাকৰ কৰ্মসূত্ৰে মস্কোত গৈ অধ্যয়ন কৰিছিল। অৰুণিমা সিনহা শীৰ্ষক পাঠটিত কৰ্কট ৰোগত আক্ৰান্ত কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ নাম উল্লেখ কৰা হৈছে? প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ। পূজাৰ বন্ধত কোহলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? পূজাৰ বন্ধত কোহলীহঁতে দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। কথাষাৰ কোনে কাক কৈছিল? কথাষাৰ চাৱানা বাইদেৱে কোহলীক কৈছিল। অহিংসাই পৰম ধৰ্ম এই মন্ত্ৰটি কোন ধৰ্মৰ? অহিংসাই পৰম ধৰ্ম এই মন্ত্ৰটি বৌদ্ধ ধৰ্মৰ। অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি? অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হ'ল সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন। চাৰ্নৰ সম্পূৰ্ণ নাম কি? ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ। ভাইৰাছৰ সম্পূৰ্ণ ৰূপ কি? ভিটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চাইজ। ইণ্টাৰনেট কি? ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা, অৰ্থাৎ ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ। পণ্ডিত ৰাহুল শংকীটায়নে কোনখন গ্ৰন্থ লিখি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থখনি পণ্ডিত ৰাহুল শংকীটায়নে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ছাত্ৰসকলক চেচুকৰ ভেম দেউকা কৰি ৰাখিলে নহ'ব বুলি কোনে কৈছিল? লেখক ডিম্বেশ্বৰ নেওগে কৈছিল। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয়? চিত্ৰশিল্পক। শিৱ আৰু শক্তি পূজাৰ মূল ভাৰতৰ ক'ত আৱিষ্কাৰ হৈছিল? শিৱ আৰু শক্তি পূজাৰ মূল ভাৰতৰ সিন্ধু উপত্যকা সভ্যতাত আৱিষ্কাৰ হৈছিল। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি। ৱৰ্ল্ড ৱাইড ৱেব WWW ধাৰণাটো বীজ কেতিয়া ক'ত প্ৰথম অংকুৰিত হৈছিল? 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত চাৰ্ন নামৰ গৱেষণা কেন্দ্ৰটোত WWW ধাৰণাটোৰ বীজ প্ৰথমে অংকুৰিত হৈছিল। কুঁৱলীয়ে WWWৰ বিষয়ে জানিবলৈ ক'ত সন্ধান কৰিছিল? কুঁৱলীয়ে WWWৰ বিষয়ে জানিবলৈ গুগলৰ সন্ধান কৰিছিল। ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিত উল্লিখিত ৰাছিয়াৰ দুখন চহৰৰ নাম লিখা। ৰাছিয়াৰ মস্কো আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গ। বৈষ্ণৱসকলৰ উপাস্য দেৱতা কোন? বৈষ্ণৱসকলৰ উপাস্য দেৱতা হ'ল বিষ্ণু। অসমীয়া ভাষাৰ প্ৰথম চনেট কবিতাটোৰ নাম কি? হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমা চিঠি। নাগাৰ্জুন কোনখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ শিক্ষক আছিল? নাগাৰ্জুন শ্ৰী ধান্য কটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। পেণ্ডুকণা শব্দৰ অৰ্থ কি? পেণ্ডুকণা শব্দৰ অৰ্থ হৈছে নিচেই সৰু। তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিখ্যাত ছাত্ৰকেইজনৰ নাম কি আৰু কিয় বিখ্যাত? তক্ষশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰকেইজনৰ নাম হ'ল জীৱক, পাণিনি আৰু চাণক্য।
জীৱক বিখ্যাত চিকিৎসক তেওঁ গৌতম বুদ্ধক চিকিৎসা কৰিছিল। পাণিনি বিখ্যাত অষ্টাধ্যায়ী ব্যাকৰণৰ প্ৰণেতা আৰু সংস্কৃত ভাষাৰ জন্মদাতা। চাণক্য ৰাজনীতি আৰু অৰ্থনীতিৰ এগৰাকী বিচক্ষণ পণ্ডিত আছিল। তেওঁ মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰী আছিল। কৃষ্ণৰ পঞ্চম অৱতাৰ কোনটো? বামন। বিৰুবালা ৰাভা কোন? গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত জন্মগ্ৰহণ কৰা বিৰুবালা ৰাভা এগৰাকী সক্ৰিয় সমাজ সংস্কাৰক। তেওঁ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে নিৰলসভাৱে যুঁজ দিছিল। সমাজ সেৱাৰ স্বীকৃতি হিচাপে তেওঁ বিভিন্ন বঁটা তথা সন্মান লাভ কৰিছিল।